Hi dosto, welcome back to my channel K Lover Dhunu. তো আজি আছো মই ঘৰত মানে আজি যাম আমি ভন্টিহঁতৰ ঘৰত তো ভন্টিহঁতৰ ঘৰলৈ যাম বুলি ভাবি আছো মানে যামেই যোৱাটো তো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক লগতে সুন্দৰকৈ গৈ মেলি দেখাম ভন্টিহঁতৰ ঘৰত ক'ত কি কৰিছো কি নাই কৰা আমি জেগাবোৰ দেখাই যাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহি আছো পুৰা ৰাস্তা পাই গ'লো সেই পাল্লে যাব লাগিব অলপ কমেও 5-6 কিলোমিটাৰ মান হ'ব 5-6 কিলোমিটাৰ মান গ'লে আমি পামগে তো আমি চিলনিবাৰী যাব লাগিব চিলনিবাৰী থানাৰ ওচৰত যাব লাগিব থানাৰ ওচৰতে ভন্টিহঁত থাকে তাতে ফেক্টৰী আছে ফেক্টৰী ওচৰতে থাকে তো বলক আমি গৈ থাকোঁ গৈ পামগে এনেও তো গৈয়ে থাকোঁ আৰু কি কৰিব ন গৈ আছো সুন্দৰকৈ দেখাই যাম আপোনালোকৰ জেগাবিলাক কিন্তু এটা কথা দেই বন্ধুসকল ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাই যাব তেতিয়াহে সম্পূৰ্ণকৈ জানিব পাৰিব ভিডিঅ'বিলাকৰ বিষয়ে মানে থাম্বনেইলটোতো গম পাইছে অলপ কিবা কিবি তো তেতিয়াহে গম পাব লাষ্টলৈকে চালেহে গম পাব মানে ক'ত কি কৰিলোঁ আমি কি হ'ল কি নহ'ল তেতিয়াহে গম পাব তো বলক গৈ থাকোঁচোন আগবাঢ়ি কিমান তো গাইছ আমি আহি পালোহি আৰু অলপ দূৰ গ'লে আমাৰ এই যে মানুহখিনি দেখিছে তাৰ অলপ আগলৈ গ'লে পাই যামগৈ তো বলক যাওঁচোন কিনো কৰি আছে ভণ্টিহঁতে ঘপক কৰি গৈ ওলামগৈ ফোন এটাও কৰা নাই বাৰু আমি তো কি কৰি আছে চাম ভাগিনটোকো বহুত দিনৰ মূৰত লগ পাম আজি তো ৰাস্তাবোৰ অলপ বেয়া মানে আৰু আজিকালি ৰাস্তাবোৰ অলপ বনাইছে যদিও মাজে মাজে অলপ এৰি থৈ যায় কেলৈ জানো সেইটো নাজানো বাৰু স্পীড ব্ৰেকাৰৰ কাৰণেও হ'ব পাৰে ইমানখিনি নাজানো তথাপিও বলক আহি পালোহি ইয়াতে থাকে ভণ্টিহঁত তো বলক সোমাই যাওঁ ভিতৰলৈ লাহে ধীৰে ধুনুক নমাই লৈছোঁ ৰাস্তাটো ভাল নহয় তো মই ছিংগুল যাব লাগিব গেটখন খোলা গেটখন খুলিলে বাৰু সোমাই লওঁ লাহেকৈ আহি পাই গ'লোহি আমি ভণ্টিহঁতৰ ঘৰ তো আহি পাই গ'লোহি ভণ্টিহঁতৰ ঘৰ মই পিছফালে আহিছোঁ চাওক এজনী মুখখন চাওক মুখত কেনেকৈ ভৰ খাই দিছে মোক ভৰ খাই গৈছোঁ দেখিছেনে হাই কৈ দিয়া এইফালে পুলিচৰ চেক বহি আছে আকৌ এটা ৰাস্তা দি এইজনী আহি ধুনু আহি চাই লোৱা কোচত ল'লেই ভাগিনক তো এইজনীতো দেখিছেই ভিতৰখন দেখাব চেষ্টা কৰিম অৱস্থাটো কি কৰি থৈছে এয়া ভাত চাত খাই এনেকৈ ধৰিছে মানে তো চাই লওক তো আহি পাই গ'লোহি পালোতো এয়া চাহ দিছে ভণ্টিয়ে চাহ দিছে লগত বিস্কুট দিছে লগত এয়া দিছে চানা চাহ এয়া ধুনীয়াকৈ টিপটপকৈ চাহ খাই আছা নেকি ইমো চাহ খাইছা হা না কোন আহিলে আজি আৰু মামা আৰু মামী আহিলে তুমি যাবা নাই এতিয়া আমাৰ লগত যাবা হাই কৈ দিয়া এইফালে মাছ ফ্ৰাই কৰি আছে চাওঁ ক'ত মাছ ফ্ৰাই কৰিছে দেখাইছোঁ মাছ ফ্ৰাই হৈ গ'ল অলৰেডি আহা বাহিৰলৈ যাওঁ আহা এয়া আলু পিটিকা কৰি আছে ইয়াত মাছৰ লগত বনাব টেষ্টিকৈ লুডু লাগিছে লুডু চাবলৈ সময় নাই এহেঁত দুজনী মানে চাবলৈ টাইমে নাই ডাইৰেক্ট লুডুত ব্যস্ত
কৃষ্ণ কৃষ্ণ ধূপ জ্বলোৱা জেগা দেই কৃষ্ণ প্ৰভু আহকচোন বাহিৰত প্লেচটো দেখাই আছোঁ আপোনালোকক প্লেচটো অতি সুন্দৰ চাই লওক ইয়াৰ তলতে বহি ধুনীয়াকৈ জিৰাব পাৰে আবেলি টাইমত তো এইটো ৰুমতে আমাৰ ভণ্টিহঁত থাকে তো আৰু এজন আহিলে মোৰ লগত তো সিহঁতেও আছে ইয়াতে আমাতকৈ পাছত আহিছে বাৰু তো ভিডিঅ'টোৰ মাজতে মই আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ বিষয়ে এটা কথা কওঁ তো হেমন্ত বিশ্ব শৰ্মাই বহুত ভাল কৰিছে এইবাৰ বহুত ভাল কৰিছে মানে কি এআঁঠু পানীত নামি হ'লেও যে ৰাইজক চাবলৈ গৈছে ৰাইজক কিবা এটা উৎসাহ দিবলৈ গৈছে সেইটো কাৰণে মই বহুত ভাল পাইছোঁ মনতে মই বুলি নহয় চব ৰাইজে ভাল পাইছে তো এনেকুৱা মুখ্যমন্ত্ৰী এজন লাগে মানে আমাক এনেকুৱা মুখ্যমন্ত্ৰী এজন লাগে আৰু আছেও এনেকৈ মুখ্যমন্ত্ৰীয়ে যাতে আমাৰ আগলৈকো যে এনেকৈ কৰি যায় তাৰ আশা থাকিল তো ভাগিন চাওক আপোনালোকে ভাগিনো আছে তো মুখ্যমন্ত্ৰীলৈ মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল তো কি কৰিছা পৰিবা এফালে আহা নামটো কোৱাহি আহা আকৌ নামটো কৈ দিয়া চাবা আৰু নামটো কৈ দিয়া তো দোস্ত মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব পাৰিলে শ্বেয়াৰ কৰি দিব তো এনেকুৱা নতুন ভিডিঅ' লৈ মই আহি থাকিম আপোনালোকৰ মাজত তো নতুন এটা ভিডিঅ' লৈ আকৌ আহিম তো আজিলৈ ইমানেই বাই